Hi everyone. আজি যোনটো ৰেচিপি শ্বেয়াৰ কৰিব ওলাইছো হেতু হৈছে সোয়া কাবাব আৰু এটো স্পেশালি ভেজিটেৰিয়ান সকলৰ কাৰণে হয় আৰু যোনে চিকেন আৰু মটন খাব নোৱাৰে আহকচোন চামি কেনেকৈ ৰেচিপিটো বনাব লাগে প্ৰথমতে আপোনালোকে সোয়া চাংকস খিনি গৰম পানী তিয়াই থব লাগিব 20-30 মিনিটৰ কাৰণে আপোনালোকে যিকোনো সাইজ লব পাৰে মই ডাঙৰ সাইজৰ 1 কাপ লৈছিলো আৰু তাৰ পাছত পানীৰ পৰা চেপি গ্ৰাইণ্ড কৰিব লাগিব গ্ৰাইণ্ড কৰা পাছত এটা বাউলত লৈ লব ডাঙৰ পিয়াজ এটা কাটি লব আৰু জলকীয়া নিজৰ মতে লব পাৰে কাটি পেলাই ৰসুন আদা পেষ্ট 1 চামুচ অৰিগেনো যদি থাকে লব পাৰে নিমখ সোৱাদ অনুসৰি লব ধনিয়া মছলা 1 চামুচ চাট মছলা 1 চামুচ আধা চামুচতকৈ কম ৰেড চিলি পাউডাৰ আৰু আধা চামুচ বেকিং পাউডাৰ আৰু এতিয়া 2 চামুচ ময়দা এতিয়া ভালদৰে গুটিখিনি একেলগে মিক্স কৰি লব হাতেৰে মুঠি লব অলপ তেতিয়া বেছি ভাল হ'ব এয়া দেখিছে এনেকুৱা হ'ব লাগিব মথাটো আৰু এনেদৰে কাবাবৰ শেপ দি দিব মই এনেদৰে আৰু কেইটামান কাবাবৰ শেপ দি ললো এতিয়া কাবাব কেটা ফ্ৰাই কৰিব লাগিব আপোনালোকে নিজৰ মতে ৰিফাইন তেল ল'ব পাৰে মই 1 কাপ ৰিফাইন তেল লৈছিলো কাবাব কেটা গুটি কেটা সাইড ভালদৰে ফ্ৰাই কৰি ল'ব যাতে ভাঙি না যায় আমাৰ সোয়া কাবাব ৰেডি হৈ গল যোনটো মই কৰ্দৈ চাটনি লগত সাৰ্ভ কৰিছিলো আৰু লগত গৰম গৰম চাহ আপোনালোকে যিকোনো চাটনি লগত খাব পাৰে আমাৰ চেনেলত ধনিয়া আৰু পুদিনা চাটনি ৰেচিপিটো আছে আপোনালোকে চাই ল'ব পাৰে আজিৰ সোয়া কাবাব ৰেচিপি যদি ভাল পালে তেনেহলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু আমাক ইনষ্টাগ্ৰাম আৰু ফেচবুক পেজতো ফলো কৰিব পাৰে থ্যাংক ইউ